নমস্কাৰ ডিজিটেল জ্ঞান ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ কোভিড-19 মেডিকেলৰ নতুনকৈ এটা চাকৰি ৰিক্ৰুটমেণ্ট ওলাইছে যিটোৰ কাৰণে আপুনি 10 পাছ ডিপ্ল'মা পাছৰ উপৰিও কিছুমান পাছ হ'ব লাগিব সকলোবিলাক ভিডিঅ'টোত জনাই দিম য'ত আপুনি ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব যিহেতু ইয়াত এপ্লাই কৰা দুদিনমান পাছতে চাকৰি হ'ব ইতিমধ্যে আপোনালোকে গম পাইছে যে তেজপুৰত ইতিমধ্যে ওলাই গ'ল কালি ইণ্টাৰভিউ হৈ গৈছে তাৰো ইতিমধ্যে গধূলিৰ ৰিজাল্টসমূহ দিলে হয়তো তাৰ যদি আপডেট পাওঁ মই আপোনালোকক জনাই দিম বাট এইটো কি ভিডিঅ' হয় মই আপোনালোকক ভিডিঅ'টো অতি কম সময়ৰ ভিতৰতে জনাই দিম আৰু এটা বোলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু যিটো ওলাইছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত ওলাইছে ফাৰ্ষ্ট যিটো ভেকেঞ্চি ওলাইছে ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে ডিউৰেশ্যন 6 মান্থ 32,000 টকাকৈ মাহিলী দিয়া হ'ব ইয়াৰ কাৰণে আপুনি এমটেক বা এমএছচি কৰা হ'ব লাগিব আৰু ইয়াৰ কাৰণে আপুনি ৱাকিং ইণ্টাৰভিউত যাব লাগিব যি আছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেল ভঙাগড়া তাত যাব লাগিব নিয়াৰ মেডিচিন OPD গ্ৰাউণ্ড ফ্ল'ৰ তাত হ'ব 22 তাৰিখ অৰ্থাৎ 22 মে'ত ইয়াৰ কাৰণে ৱাকিং ইণ্টাৰভিউৰ কাৰণে আপুনি যাব লাগিব সকলোবিলাক ডকুমেণ্ট লৈ যাব লাগিব নেক্সট যিটো ওলাইছে সেই তাতে ওলাইছে লেব টেকনিচিয়ানৰ কাৰণে ওলাইছে লেব টেকনিচিয়ানৰ কাৰণে এটা ভেকেঞ্চি ওলাইছে ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী হ'ব লাগিব সেইটো 22 তাৰিখে হ'ব 22 মে' তাৰিখে ইয়াৰ কাৰণে ৱাকিং ইণ্টাৰভিউ হ'ব সেই একেই হয় গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল ভঙাগড়া আপুনি চাই ল'ব পাৰিব আৰু নেক্সট ইয়াৰ কাৰণে আপুনি নেক্সট যিটো ওলাইছে প্ৰজেক্ট এছিষ্টেণ্ট যিটো ইনচেক্ট কালেক্টৰৰ কাৰণে ওলাইছে তাৰ কাৰণে হাইস্কুল পাছ হ'লে হ'ব অৰ্থাৎ আপুনি 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব এটা ভেকেঞ্চি আছে 22 তাৰিখে ইয়াৰ কাৰণে ৱাকিং ইণ্টাৰভিউ হ'ব আৰু এইটো ইণ্টাৰভিউ হ'ব গুৱাহাটীতে হ'ব আৰু নেক্সট যিটো ওলাইছে যে আপুনি চাব পাৰিব এইটো MBBSৰ কাৰণে হয় এইটো বিষয়ে মই নকওঁ বাৰু এইটো সিমান লোৱাৰ পোষ্ট নহয় এইটো হেভি পোষ্ট চ' এইটোৱে আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ